UNO পৰা নেশ্যনেল ইউনাইটেড নেশ্যনছ তাৰ পৰা এটা ইনষ্ট্ৰাকশ্যন থাকে আছে কোনোবা যদি নিজৰ গাঁৱত নিজৰ দেশত গণ্ডগোলৰ কাৰণে থাকিব নোৱাৰা হৈছে এট্ৰচিটিৰ কাৰণে তেতিয়াহ'লে তেওঁলোকে আশ্ৰয় ল'বলৈ যদি কোনোবা দেশলৈ যায় তেওঁলোকক আশ্ৰয় দিব লাগে আৰু যি হিউমেন হিচাপে মানুহ হিচাপে যি ব্যৱহাৰ কৰিব লাগে দিব লাগে সেইবিলাক দিব লাগে বুলি লিখা আছে আৰু নিলিখিলেও এইটো আমি জনা কথা যে ভাল মানুহটো কেতিয়াও কোনোবা কষ্ট পাইছে আৰু লগতে মই আকৌ তোমাক পিটিম বুলিতো কেতিয়াও নক'ব সহায়হে কৰিব যিমান পাৰে নহয় জানো সেইকাৰণে আমি কৈছিলোঁ মণিপুৰত আমাৰ বিজেপি চৰকাৰে নেশ্যনেল গভৰ্ণমেণ্ট অফ বিজেপিয়ে ট্ৰাইবেলসকলৰ মাজত মিটেই আৰু কুকি আৰু নাগাসকলৰ মাজত তাত সংঘৰ্ষ সৃষ্টি কৰিছে বহুত মানুহ মৰিছে ঘৰ চৰ চব জ্বলাইছে সেইটো 1 বছৰকৈ বেছি হৈছে চলি আছে জিৰিবামত সেই কেইদিনমান আগতে আৰু মাৰসকলক মাৰিলে আৰু লগতে আফপা আকৌ ৰি-ইম্প'জ কৰিছে মণিপুৰত আফপা ৰি-ইম্প'জ কৰা মানে আপোনালোকে সকলোৱে জানে যে মানুহসকলক কোনোবা পেচাব কৰি থকা দেখিলেও তাত মাৰি পেলাব পেচাব নহয় বন্দুকে কিবা ধৰিছে বুলি কোনোবা কৈ মানে কোনো নকলেও তেওঁলোকে ক'ব পাৰে আৰু মাৰি পেলাব এনেকুৱা কথা সেইকাৰণে এইটো আইন আকৌ বলবৎ কৰিছে এইটো মিটেই সকলো এইটো আপত্তি কৰিছে অপ'জ কৰিছে আমিও অপ'জ কৰিছোঁ সেইকাৰণে তেওঁলোকে আমাৰ কাৰ্বি আংলঙলৈ পলাই আহিছে বুলি কয় আশ্ৰয় ল'বলৈ আমি নাজানো দেই আহিছে নে নাই তুলিৰাম ৰংহাঙে কৈছে 1000কৈ আহিছে বুলি কয় সেইকাৰণে যদি সঁচা হয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে ৰিলিফ দিয়া উচিত ৰিলিফ কেম্প পতা উচিত আমি সেইটো তেনেকুৱা নিচিনা ত্ৰিপুৰাতো ব্ৰুসকলক 37 years ৰিলিফ কেম্প পতা হৈছিল ৰিলিফ কেম্পতে ব্ৰুসকলক ৰাখিছিলে ত্ৰিপুৰা গভৰ্ণমেণ্টে আৰু এজনকো তেওঁলোকে ত্ৰিপুৰা গভৰ্ণমেণ্টে সেই ট্ৰাইবেলসকল ব্ৰুসকলক নাৰাখিলে গোটেইখিনি চব আকৌ পঠিয়াই দিছে সেইটো ইয়াতো তেনেকুৱা কথা যদি মণিপুৰত যেতিয়া শান্তি আহিব আৰু শান্তিটো সোনকালে আহিব লাগে বুলিহে আমাৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই ক'ব লাগে আছাম গভৰ্ণমেণ্টে ক'ব লাগে আৰু শান্তি আহিলে তেওঁলোক সেই তালৈ আকৌ ঘূৰাই পঠিয়াব লাগে ঘূৰাই পঠিয়াবলৈ ৰিলিফ কেম্পত যদি আহে ৰিলিফ কেম্পত আহিলে চব ৰেজিষ্ট্ৰেশ্যনটো কৰিবই নামটো থাকিব যদি ৰেজিষ্ট্ৰেশ্যন নকৰে য'ত ত'ত সোমাই তেতিয়াহ'লে উলিয়াবলৈ বৰ টান হ'ব সেইকাৰণে ৰিলিফ কেম্প যদি থাকিলে উলিয়াবলৈ বৰ সহজ হ'ব আৰু পঠোৱাবলৈ আকৌ সহজ হ'ব সেইকাৰণে আমি কৈছোঁ যে ৰিলিফ কেম্প পাতিব লাগে বুলি এটাতো তেওঁলোকক সহায় কৰিব লাগে তেওঁলোকতো ইয়াত থাকিবলৈ অহা নাই নিজৰ ঘৰ বাৰী নিজৰ দেশ আছে তেওঁলোকে কুকিসকলে কুকি ষ্টেট বিচাৰি আছে তাত চোৰাচান্দপুৰ এৰিয়া সেইকাৰণে নিজৰ ষ্টেট তাত বিচাৰিছে যেতিয়া তেওঁলোকেতো ঘূৰি যাবলৈ খুব ইচ্ছা আছে আমি জানা মতে সেইকাৰণে তেওঁলোকে ইয়াত থাকিবই বুলিতো কোৱা কথা নহয় সেইটো কাৰণে আমি কৈছোঁ ৰিলিফ কেম্প পাতিব লাগে আপুনি যদি মই যদি মোক যদি আমাৰ কাৰ্বিসকলক যদি খুব ইয়াত কিবা কৰে আমি যদি ক'ৰবাত পলাওঁ আমাক যদি আকৌ তাত পিটন দিয়ে এইটো আমি ভাল হৈছে বুলি কম নেকি কেতিয়াওতো নকয় নহয় জানো আৰু এইটো উচিত নহয় হিউমেন হিচাপে এইটো হিউমেন ৰাইটছ আছে আমাৰ হিউমেন ৰাইটছ হিচাপে আমি জীয়াই থাকিবলৈতো ৰাইটছ আছে এদিনা এইটো কথা লৈ পিনি আপোনাৰ কথাত বহুত মানুহ প্ৰটেষ্ট কৰিছে SBC আৰু KSU প্ৰটেষ্ট কৰিছে এইটো বিষয়ে কি ক'ব এইটো তেওঁলোকে ভুল বুজিছে কাৰণেহে প্ৰটেষ্ট কৰিছে এতিয়া বোধ হয় ভুল নুবুজে এতিয়া প্ৰটেষ্ট নকৰিব আমি আশা কৰোঁ
প্ৰটেষ্ট নকৰে আৰু এতিয়া সকলোৱে বুজিছে কথাটো এইটো বহুত চিম্পুল কথাটো আমি এডমিনিষ্ট্ৰেশ্যন গভৰ্ণমেণ্টে বহুত ৰিলিফ কেম্প পাতিছে ময়ো ডেপুটি কমিশ্যনাৰ হিচাপে বহুত ৰিলিফ কেম্প মই মেনেজ কৰিছিলোঁ সেইটো কথা এইটোতো চিম্পুল কথা এইটো আইনৰ কথা CM বিষয়ে কি ক'ব আপুনি CM তেওঁ নাজানিলে কাৰণে কৈছিলে বোধ হয় এইটো ৰিলিফ মেনুৱেলটো বোধ হয় পঢ়া নাই আৰু দেখুওৱা নাই তেওঁলোকক আৰু সেই ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ যে UNO সেইটো বোধ হয় পঢ়া নাই সেইকাৰণে কৈছে আৰু এইটোতো আমি জানো প্ৰথমতে আমাৰ ট্ৰাইবেলসকলৰ মাজত আমাৰ মাজত হিংসাত্মক ঘটনা লগোৱাবলৈ খুব চেষ্টা কৰে আৰু আগতো কৰিছিলে 2002 বছৰৰ পৰা বহুত কৰিছিল আৰু এইবাৰো কৰিবলৈ বিচাৰিছে কুকি আৰু কাৰ্বি মাজতে আকৌ হিংসাত্মক ঘটনা লগাবলৈ আকৌ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে আমি কৈ দিয়াৰ কাৰণে এতিয়া তেওঁলোকে এই ঘটনাটো কৰিব পৰা নাই সেইকাৰণে আমাৰ কাৰ্বিসকলৰ মাজতে মাৰামাৰি কৰাবলৈ সেই ASDC আৰু CPIML সকলক যেনেকৈ কৰিছিলে সেই নিচিনা কৰিবলৈহে চেষ্টা কৰিছে এটা চক্ৰান্তই চলাইছে আৰু দুৰ্বৃত্তিয়ে এইটো বোধ হয় গভৰ্ণমেণ্টো জানে এই কথাটো গভৰ্ণমেণ্ট জানে ঠিক নাই গভৰ্ণমেণ্ট এজেণ্টবিলাক এটাত জড়িত হৈ আছে আৰু RSS বংগ সেনাসকলে জড়িত হৈ